এইখন হৈছে নদী আৰু ইয়াতে আমি গাঁও দিম বুলি ভাবিছোঁ অলপ পিছত গাঁও দিম ইয়াত মানে গাঁও দিয়াৰ বহুত মানে সৰু গ'লে এতিয়া অকণমান আৰু আছোঁ বহি কিনি তাৰপিছত অলপ পিছত যাম এইগিলা আছে বহুত মানুহ আছে আজি বহুত বনাইছে আজি ধুনীয়া আৰু অলপ মানুহ নকৰোঁ যে ইমান সোনকালে আহিম বুলি 450 কিলোমিটাৰ আহিলোঁ আজি তাকো আৰু 200 টকা ফিজ দি কিনি 200 টকা ফিজ কিনি ইয়াতে সোমাই যাওক কিট কিনি খাওক বহুত একেবাৰে প্ৰব্লেম সেইটো ইমান দূৰৰ পৰা আহি কিনি আৰু টকা পইচা খৰচ কৰি কিনে 200 টকা ফিজ দি কিনি ইয়াত সোমাব লগা হয় 100 টকা অলপ বেলেগ আছিল আমি একো বেয়া নাপাওঁ আমাৰ লগৰবিলাকে অলপ কিন্তু যিটো আমি বাহিৰৰ পৰা আহিছোঁ অলপমান বেলেগ হৈছে অলপ আছে বিক্ৰম নাপা ভালে চাগে আজি চৰৰ পৰা আহিলোঁ একো বেয়া নাপাবি দেই বহুত দেৰি হ'ল পলম হৈ গ'ল আৰু খোৱা দৰকাৰে পলম হৈ গ'ল আৰু এতিয়া ভাত খাব লাগে অকণমান ভাত নাখোৱাওঁতে সৰু অলপ টাইম পাছ কৰোঁ সেইটো কাৰণে ভাল লাগে আৰু অকণমান আমি এইফালে আকৌ লৈ যাওঁ আৰু মোৰ এতিয়া আছে ৰাভাৰ বাজাৰ ৰাভাৰ আৰু মোৰ এতিয়া চাওক এইটো হৈছে ৰাভাৰ গামোচা তাতে এটা গেঞ্জি চল পিন্ধিছোঁ চ' এইখিনি বাকী অলপ এনেকৈ কৰিছোঁ কাৰণ লং পেণ্ট পিন্ধা আজি সেইটো কাৰণে আৰু আজি এনেকৈ কৰিম তাৰপিছতে বিলিতে যাব লগা হ'লে বিলি বেছি নাই আৰু বিলিতে যাব লগা হ'ল আৰু আমি ইয়াত যাব লগা হ'লে আমি ইয়াৰ পৰা ওলাই যাব লাগে 450 কিবা 4.5 ঘণ্টা না 4.5 ঘণ্টা ইয়াৰ পৰা ওলাই যাব লাগে জানি যাওঁ অলপমান সৰু আৰু ওলাই যাব লগা আৰু কাৰণ যদি ক'ৰবাত সোনকালে আহিব লাগে সোনকালে আহিলেতো খুব ধুনীয়া হয় কাৰণ যদি দেৰিকৈ আহে বহুত প্ৰব্লেম হৈ যায় কাৰণ খোৱাৰ কাৰণে বহুত অলপমান বেছি খৰচকৈ লাগি যায় সেইটো কাৰণে অলপ বেয়া লাগে এইবিলাক বহুত মানুহ আছে আজি চৰৰ পৰা এতিয়া আছে চৰৰ পৰা মই আছোঁ আজি ৰাভা ড্ৰেছ কৰি ৰাভা ড্ৰেছ আমি ৰাভা ড্ৰেছ কৰি থাকিব লাগিব ইমান ধুনীয়া হৈছে এক ঘূৰাত যাই আহিব লাগিব আজি লামটি টকাত এক ঘূৰাত যাওঁ আৰু আহোঁ আৰু কত নুঠোঁ আৰু ফটো লামটি টকাত একবাৰ যাওঁ মোৰ পৰা কত ফটো নুঠোঁ আৰু ডাইৰেক্ট যাওঁ যায় না নকৰোঁ যে ইমান সোনকালে আহিম বুলি 450 কিলোমিটাৰ আহিলোঁ আজি তাকো আৰু এটা লিখা আছে চৰৰ পাৰা বুলি লিখা আছে আৰু এইফালে নদী হয় আৰু ইয়াৰ পৰা পূৰা মানুহ হৈ আছে এতিয়া আৰু বেটেৰী যোৱা হ'ল এইফালে চৰৰ পৰা আৰু ইয়াত লিখা আছে চৰৰ পৰা বুলি উল্টা কৰি লিখা আছে আৰু বিলিটো বেলি গেল এতিয়া চাওক কেনেকৈ আছে বিলিটো এতিয়া বেলি পৰা গেল আৰু এতিয়া আমি ভাতত খাই ফটো দিম আৰু ইয়াত বহুত মানুহ আছে বিক্ৰম ভিডিঅ' হৈ আছে ভিডিঅ' পৰা ফটো উঠা হৈ গ'ল এতিয়া আমি ভিডিঅ' কৰি আছোঁ চ' অকণমান প্ৰব্লেম আছে সিহঁতে ড্ৰোনৰ আপুনি প্ৰব্লেম কৰিছে ড্ৰোনৰ কাৰণে প্ৰব্লেম আছে ড্ৰোনৰ কাৰণে মানে এলাৰ্ট নাই বুলি কৈছে কিন্তু ইয়াতে লিখা দিয়া আমি দেখাব নাই কৰিবলৈ হ'লে বহুত ভিডিঅ' লাগিব কাৰণ কিয় ঘূৰিব হ'লে বহুত উঠা এটা ভিডিঅ' নহ'ব কমপ্লিট এটা ভিডিঅ' হ'লে বহুত কমপ্লেইন আছে বহুত লাগিব আৰু কৰি আছোঁ আৰু আজি প্ৰথমবাৰ আহিলোঁ দেই চৰতৰ পৰা মোৰ আমাৰ ৰাভা ড্ৰেছত আৰু আমাৰ ৰাভা কোনো খালে অকল ফৰেণ্টৰ চলা বিশেষ ফৰেণ্টৰ চলা ফৰেণ্টৰ বিষয়ে অলপমান হেৰি আছে আমাৰ জাতীয় অলপমান কমি আছে গা ধুলোঁ আজি ভূটান নদীত হৈ গা ধুইছোঁ এইখন আছে পুৰা গা ধুলোঁ আজি ফটো দেখা পাই যাব আপুনি হোৱাটছআপত ফেচবুকতে টুইটাৰত দেখা পাই যাব মেৰি বতন ইমান দূৰলৈ অত কম সমজ নহয় যায় বহুত কষ্ট হৈছে আজি নাজানো কিমান টকা নাযায় হিচাপত কাটিলোঁ ৰে উপায় নাই মুক্তা ওলাই আৰু ঠিক আছে না ঠিক আছে আসছি দাদা একদম পুরা ফুল
হাই ভূটান নদী ভূটান আমার লেমন পানি करती है বুড়ো হয়েছে বাল মার मेरे पतन के लिए ওই আয় ওই গাড়ি প্যাক করে যায় বস্তুগুলা माल मैं चाहिए पे सिकलम बेला घंटा